মালতীৰ হখৰ বলি হ'বলগীয়া হ'ল মালতীৰ বাইক পিয়াজেও বুকুত কুঠাৰ মাৰিলে পিয়াজ আৰু চুৰিৰ মুখামুখি সংঘৰ্ষত মালতীৰ বাইকৰ চকু জুৰি গলা হত আৰু ঘটনাটো সংঘটিত হ'ল পাকঘৰ নামৰ ঠাইডোখৰত আৰু এই দুৰ্ঘটনাটোৰ আঁৰৰ মূল ৰহস্য হ'ল মালতীৰ দিনৰ দিনটো মোবাইলটোতে লাগি থকা পাছত আমাৰ দুঠেঙীয়া মাংস ভুজিটো ওলাই আহিছে কিবা বোলে খাব বনাই দিব লাগে আমাৰ দুঠেঙীয়া মাংস ভুজিটোৰ আজি আকৌ চিকাৰ নিমিলিল ফ্ৰিজত সেয়ে দুদিন আগতে আনি থোৱা পনীৰৰ পেকেটটোকে আনি দিছে ৰান্ধি দি বুলি উবৰ বেলি গ'ল পশ্চিমে অস্ত ভালকৈ খাব নাপালে হয় আকৌ মালতীৰ মাথা নষ্ট लेकिन ये साला कर क्या रहा है यहाँ पे एक बार धोखा खा चुका हूँ दोबारा नहीं खाऊंगा पहचाना मुझे নাই মুমাতকৈ কণা মুমাই ভাল খাব নোপোৱাতকৈ পনীৰে খোৱা ভাল সেই কষ্ট অকণ কৰি এখন চুৰিৰে নোৱাৰিলেও দুখন চুৰিৰে প্ৰহাৰ কৰি ফালি চিৰি টুকুৰা টুকুৰ কৰি ললো প্ৰথমতে ঘৰ সজাবলৈ বহুবাৰ টকা পইচা খৰচ কৰি ফুলৰ পুলি আনি আনি ভাগৰি পৰিছো বাৰে বাৰে মৰি যায় এবাৰ ভাবিছো ধুনীয়াকেইডালকে সজাই থম বহাৰ ৰুমত বাকী বেলেগ কথা বাদ দিয়ক পিয়াজৰ নিচিনা হ'ব শিকক যোনে কাটিব সি যাতে কান্দিব লগা হয় বাকী আমাৰ ঘৰত আজি উপলব্ধ আছে ডাঙৰ সৰু মাজু সকলো প্ৰকাৰৰে বিলাহী কিন্তু ৰেচিপিটোৰ কাৰণে আমাক অকল ডাঙৰ বিলাহীহে লাগিব আৰু ইয়াৰ লগে লগে আজিৰ এই ৰন্ধন প্ৰণালী অনুষ্ঠানটিৰ মুকলি কৰিলে তেজপাত আৰু শুকান জলকীয়াই পিয়াজৰ সৈতে মিলি জীৱনত ৰস নোহোৱা হ'লেও আঞ্জাত কিন্তু সোৱাদ নোহোৱা হ'ব দিব নোৱাৰি আজিৰ আহাৰৰ মুখ্য উপাদান কেইবিধ প্ৰথমতে মিক্সিত দি মিহি কৰি ল'ম এডজাষ্ট কৰা কি হয় দুখীয়া মানুহৰ ঘৰৰ মিক্সাৰ জাৰটোক খুদিব আৰু যেটো কাম ধনী মানুহৰ মিক্সাৰ জাৰত এবাৰতে হয় আমাৰ তাত আকৌ এবাৰত নহয় দুবাৰত নহয় তিনিবাৰৰ মূৰতহে কিবাকে হয় আৰু এইখিনিতে অতি গুৰুত্বপূৰ্ণভাৱে মন কৰিবলগীয়া কথাটো হ'ল যে কিনা হাঁহৰ টোতলৈ মংগা নামৰ বাক্যশাৰীৰ আখৰে আখৰে পালন मतलब वो अलग ही लेवल का बंदा था क्या हो रहा है যিহেতুকে বৰ্তমান আঞ্জাত পানী ঢালা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল এতিয়া অকণমান ৰং ঢালোৱা হওক আকৌ এবাৰ মনত পেলাই দিছো জীৱনত ৰং নোহোৱা হ'লেও কিন্তু তৰকাৰীত ৰং নোহোৱা হ'বলৈ দস্তুৰ মত নিদিব ৰং নানা ৰং মালতীৰ বাইকৰ আকৌ কিহৰ নাকৰ আগতে খং আৰু ইয়াৰ লগে লগে আনফালে কেমেৰাত বন্দী আমাৰ ঘৰৰ মুখ্য সদস্যগৰাকীয়ে হোৱা আঞ্জাত নিমখ ঢালি থকাৰ কিছু দৃশ্য কেমেৰাত বন্দী আজিৰ আমাৰ এই আহাৰ ভাগ বৰ্তমান অন্তিমটো পৰ্যায়ত উপনীত হৈছে শেষৰটো পৰীক্ষা নিৰীক্ষা চলি আছে বৰ্তমান আৰু কিছু সময় পাছত মালতীৰ সপোনৰ পনীৰৰ তৰকাৰীখন ৰেডি হৈ যাব আগৰ পনীৰ আৰু এতিয়া আগৰ নিচিনা হৈ থকা নাই পনীৰে এতিয়া ন ৰূপত নতুন পৰিচয় লাভ কৰিছে পনীৰ কাৰী বুলি আৰু এই ভাগ পনীৰ এতিয়া ৰুটি বা ভাতৰ লগত আপোনাৰ মোৰ খাদ্যনলীৰ মাজেৰে পেটৰ ভিতৰত যাবলৈ ৰেডি নতুন ৰূপত নতুন পৰিচয় লাভ কৰা পনীৰখিনি আটম টকাৰিকৈ আঁকোৱালি ল'লে বাপেক আৰু জীয়েকে মিলি পনীৰৰ দাম আৰু পনীৰৰ তৰকাৰী দামৰ মাজত পাৰ্থক্য আছে পেকেটত থকালৈকে পনীৰৰ এক নিৰ্দিষ্ট দাম থাকিব কিন্তু সেইখিনি পনীৰে যেতিয়া কাটি কুটি তেলত ভজা যাব তেতিয়াহে তাৰ দামটো দুগুণ বাঢ়ে ঠিক তেনেদৰে প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰতো একে হয় আৰু এইবোৰ কথাৰ লগত মালতীৰ একো সম্পৰ্ক নাই মালতীয়ে চিনি পায় কেৱল খাদ্য আৰু সম্পৰ্ক মাত্ৰ কেৱল পেটৰ লগত আৰু খাদ্য আৰু পেটৰ সম্পৰ্কৰ সৈতে আজিৰ ভিডিঅ'টো সমাপ্তি বাই বাই